লুইতৰ পাৰৰ চিলা পৰ্বতৰ দাঁতিত এখনি গাঁও, ফেলেঙিৰ দৰে চকুজুৰি ৰয় যেনিয়ে এবাৰ চাওঁ। সেই গাঁৱতেই ৮০ বছৰীয়া মৰাণ বুঢ়াৰ ঘৰ, সংসাৰত আছে নাতি এটি মাথো, সিয়েই আপোন পৰ। বুঢ়াৰ মৰম বেথাৰে কলিয়াৰ ৬৮ বছৰ হ'ল, এদিন গধূলি সৰাইঘাটলৈ অকলে ওলাই গ'ল। মাটিত এফাল পোত খাই তাত আছেলাও খোলা পৰি, দেখি কলিয়াই খানি উলিয়াই আনিলে আদৰ কৰি। ককাকক সুধিলে আতিগুৰি তাৰ, কলিয়া যে সৰু ল'ৰা, ক'লে বুঢ়া আপে হুমনিয়াহ কাঢ়ি কথাটি আগৰে পৰা। এদিন মোগলে সাগৰৰ দৰে অলেখ সেনানি লৈ, ৰামসিংহ ৰজাৰ লগত আহিল লোভত বলিয়া হয়। অতি আদৰৰ সোণৰ অসম কৰ বুলি ছাৰ খাৰ, আহিল মোগল ৰাজপুত বিজয়ী দেশ জুৰি হাহাকাৰ। শৰাইঘাটৰ ৰজাৰ বিষয়া লাচিত ফুকন বীৰ, জন্মভূমিক ৰাখিবৰ মনে উপায় কৰিলে স্থিৰ। দেশৰ কাৰণে প্ৰাণ দিবলৈ আহিল কতন বীৰ, পৰি গ'ল হাই শৰাইঘাটতে অলেখ জনৰ শিৰ। লাচিত বীৰৰ সহিব নোৱাৰি অতুল বিক্ৰম বল, মোগল সেনানি জয় আশাইৰি অহাবাতে ঘূৰি গ'ল। সেই যুঁজতেই তৰুজে পিতাৰে এৰিলে নিজৰ প্ৰাণ, হাঁহি হাঁহি গৈ দেশৰ কাৰণে জীৱন কৰিলে দান। আজিও দেশখন মনত পৰিলে ফুলি উঠে বুকু মোৰ, জন্মভূমিৰ কাৰণে মৰিল ভাগ্যৱান পিতা তোৰ। আলৈ আথানি নকৰিবি হেৰ কোনোবা বীৰৰ মোৰ, অতি আদৰৰ বস্তু হেৰ সিটো পবিত্ৰতা ভৰপূৰ। কলিয়াই দিলে মৰাণ বুঢ়াক নজনা বীৰৰ মোৰ, চন্দন কাঠৰ চিতাত জ্বলাই বুকু যে পেলালে জোৰ। চন্দন কাঠৰ চিতাত জ্বলাই বুকু যে পেলালে জোৰ।